হেল্ল' বন্ধুসকল, মই আহিছোঁ আজি ধৈয়াৰৈতক গাঁৱলৈ। ইয়াত এখনি কৰ্মশালা হৈ আছে গীত আৰু নৃত্যৰ, আৰু সেই বিষয়ে কেনেকৈ গীত নৃত্যৰ কৰ্মশালা হৈ আছে মই আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিম। সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত পানীতোলা আঞ্চলিক সমিতিৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া গীত নৃত্য কৰ্মশালা 18 জুলাইৰ পৰা 24 জুলাইলৈ অনুষ্ঠিত কৰা হৈ আছে, চলি আছে বৰ্তমান। আৰু এই বিষয়ে কিদৰে কৰ্মশালা চলি আছে আপোনালোকক অকণমান দেখুৱাবলৈ যত্ন কৰিম। আৰু আজি আমাৰ ইয়াত সংগীতৰ প্ৰশিক্ষণ দি আছে আমাৰ শ্ৰদ্ধাৰ শিক্ষক তথা গীতিকাৰ শ্ৰীযুত অমিত ৰাজখোৱাদেৱে। নাচিছে বতাহতে হালি গালি কহুৱাৰতে কোনে গীত জুৰিছে, কহুৱাৰতে কোনে গীত জুৰিছে, চেনাই চেনেহৰ বুলি অ চেনাই চেনাই চেনেহৰ বুলি অ চেনাই চেনাই চেনেহৰ বুলি। এনেকৈ হ'ব কৈছোঁ দেই, এতিয়া আকৌ আৰম্ভণি কৰা ছাৰ, এই কৰ্মশালাটোৰ বিষয়ে আপুনি দুষাৰমান কওকচোন। সদৌ অসম যুৱ সন্মিলনৰ অসম জাতীয়বাদী যুৱ সন্মিলনৰ বিষয়ববীয়া আৰু এই অঞ্চলৰে দুজনমান যুৱক ভিকু আৰু বিশালৰ যি সুন্দৰ প্ৰচেষ্টা, আমি ভাবোঁ এই প্ৰচেষ্টাই বিশেষকৈ মঞ্জুৰিটো আছে, ইয়াত বিভিন্ন যুৱকসকল জড়িত হৈ আছে। গীত নৃত্যৰ এটা সমাহাৰেৰে এটা কৰ্মশালা, গ্ৰীষ্মকালীন কৰ্মশালা যি লৈছে, খুব ভাল লাগিছে। মই নিজে প্ৰশিক্ষক হিচাপে সংগীতৰ যিখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিছোঁ সেইখিনি ভালকৈ ল'বা, ভালকৈ ঘৰত গাব লাগিব গীতখিনি। আমি পুৰণি যিখিনি আচলতে গীত, সেই গীতখিনি আমি প্ৰতিজন ছাত্ৰ ছাত্ৰী জনাটো খুব ভাল, কাৰণ বাহিৰৰ দেশবিলাকত জনা যায় যে সিহঁতে নিজৰ যিখিনি পুৰণি শিপাডাল ধৰি ৰাখে। আমি স্বাভিমানী হৈ যদি জীয়াই থাকিব বিচাৰোঁ অসমীয়া হয়, তেতিয়াহ'লে আমি অসমীয়া গীতখিনি জানিব লাগিব। অসমীয়া গীতখিনিৰ পৰা এটা ভাল বস্তু আমি পাওঁ যে আমি অসমীয়া ভাষাটো তাত ভালকৈ পাওঁ। বিশেষকৈ এনেধৰণৰ কৰ্মশালাবিলাকত মই ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালী বেছি লগ পাওঁ। সেই ল'ৰাখিনি কি হয়, সিহঁতি অসমীয়াত অলপমান দুৰ্বলতা থাকে যদি বেছিকৈ চেষ্টা নকৰে যে, কিন্তু ইয়াৰ গীতৰ মাজত ইমান ধুনীয়া ধুনীয়া শব্দ আছে। আমাৰ পুৰণি ভূপেন হাজৰিকা, বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ বা খগেন মহন্তৰ পৰা আদি কৰি এই সকলোৰে যিখিনি গীত, এই গীতখিনিৰ পৰা যিবোৰ শব্দ, সেই ভট্টাচাৰ্যৰ পৰা গীতৰ যিখিনি শব্দ, সেইখিনি পৰা ছাত্ৰ ছাত্ৰীসকলে শিকিবলৈ বহুত উপকৃত হ'ব পাৰিব ছাত্ৰ ছাত্ৰী। এই কৰ্মশালাখিনি কৰিলে মই থলুৱা সংগীতৰ প্ৰায়খিনি গীত দিবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ বনগীতটো দিছোঁ। বনগীত এনেকুৱা এটা গীত, যিটো গীত অসমৰ প্ৰতিটো গীততেই, জনজীৱনৰ প্ৰতিটো গীততেই বনগীতৰ কি আছে, সংমিশ্ৰণ আছে। বনগীতৰ প্ৰভাৱ অলপ অলপ থাকিব, আৰু যিটো গীত বনগীতৰ প্ৰভাৱ থাকিব সেই গীতটোৱে জনসাধাৰণৰ মাজত জনপ্ৰিয় হ'ব আৰু ভিতৰত থাকিব। আমি সৰুকৈ উদাহৰণ দিছোঁ যে চেনি 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 মাৰি ভাল লাগে না, হয় নহয়? ৱাচিং পাউডাৰ নিমা কোনটো বেলেগ হ'লেও কিন্তু তাত কি আছে, অলপ হ'লেও প্ৰভাৱ এটা আছে, লোকসংগীতৰ প্ৰভাৱ আছে।
লোকসংগীত অধ্যয়ন কৰা আমাৰ প্ৰয়োজন আছে আৰু সেই অধ্যয়নৰ এটা সুন্দৰ প্ৰয়াস কৰিছে চৰ্চাটোৰ কাৰণে এখন প্লেটফৰ্ম দিছে ভিগু বিশাল মনজিতৰ পৰা আৰম্ভ কৰি বহুতখিনি আছে এই সকলোখিনি এই প্ৰচেষ্টাটো ফলৱতী হওক মই আশা কৰিছোঁ আৰু আশা কৰোঁ এনেধৰণৰ যিবিলাক পদক্ষেপ লোৱা অলপ দীঘলীয়া আৰু আজি আমাৰ ইয়াত নৃত্যৰ প্ৰশিক্ষণ দি আছে আমাৰ নৃত্যৰ প্ৰশিক্ষক অনিমেষ চেতিয়া, গীতিমণি দাস, নিয়ৰ আৰু টিনা গগৈয়ে।